তো গাইজ আজি মানে মোৰ জানমণিৰ মানে বাৰ্থডে সো ভিডিওটো মানে আজি পুৱাই পুৱাই আৰম্ভ কৰি দিলোঁ আৰু এতিয়া মানে আমি বেবেজিয়া যাম কাম এটাত তো জামনি সকলোৱে আশীৰ্বাদ কৰিব এই তেৰেকা মই হেপী বাৰ্থডে কোৱাই নাই দেখোন হেপী বাৰ্থডে জানমণি থ্যাংক ইউ সকলোৱে আশীৰ্বাদ কৰিব দেই আমাৰ জানমণি কি বনাই আছা ভাত বনাইছো মা কি কৈছে হেপী বাৰ্থডে মা হেপী বাৰ্থডে কৈছে কৈছে না মোক কৈছে গিলাসটো দেখাই দিছো হেপী বাৰ্থডে থ্যাংক ইউ মা দিছে একদম বয়াকে একদম পুৰা মানে বাৰ্থডে উইশ কৰিছে এই খাবাকে সো শাক বনাইছে আজি মাছ দি ভৰে ভৰে বাৰ্থডে আজি মানে একে শাক হে আৰু কেনেকুৱা ধুনীয়া তো এতিয়া মানে ডাঙৰবাৰ স্কুটিখন ষ্টাৰ্ট দিব পৰা নাই মই তাকে ষ্টাৰ্টটো দিবলৈ আহি আছোঁ 1 কিলোমিটাৰ খোজকাঢ়ি তো আকৌ বাৰ লগত ঘৰলৈ আহি বেবেজিয়া গৈ আছোঁ তো এয়া একদম গাড়ীখন লৈ গাড়ীখন পটককৈ মই ষ্টাৰ্টটো কৰি দিওঁ বৰ্তমান আমি পাই গ'লোহি আহি এতিয়া মানে ইয়াৰ বেবেজিয়াৰ চৰকাৰ মামা জুৱেলাৰ্ছ ইয়াতে মানে আজি ফুলখালিৰ গহনাখিনি অৰ্ডাৰ দি লওঁ তাৰপিছত গৈ আছোঁ আৰু কি কি কৰোঁ মানে গোটেইখিনি একদম দেখাই থাকিম আপোনালোকক পচন্দ হৈছে নে নাই হোৱা চাইছোহে অঁ আগে চাই ল'বলৈ দিছোঁ এইবিলাক ডিজাইন আজিকালি মানে যে এনি ফেষ্টিভেলত পিন্ধিব পাৰে ন মানে কিবা পচন্দ হৈছে কোনে আজি হ'ব গ'ল celebrate cake please happy birthday happy birthday happy birthday আমি গাখীৰ চাহ খাইছে এপেক খাইছোঁ আজি যে কেনেকুৱা ভাল লাগে কালিলে পঢ়ি মাত্ৰ ভাত নিদিয়া নেকি ভোক লাগিছে দেখিছে বাৰ্থডে বুলি আজি ভাত নিদিয়ে ব'লা বেবেজিয়াৰ পৰা ঘূৰাই আনিলোগৈ ইমান কষ্ট কৰি তুমি এতিয়া ভাত নিদিয়া ধনু ধনু এই ধনুৱে আজি মাকৰ বাৰ্থডে উইচে কৰা নাই মাকে হামিয়াই পেলাইছে আৰু হা স্কুলৰ পৰা পাই গ'লি ধনু হেপী বাৰ্থডে কোৱা এয়া দেখিছে মাক যে কওঁ মৰম মোক একদম বেয়া পায় কোৱা হেপী বাৰ্থডে বুলি কোৱা মাক মাক মনে মনে কেকটো আনি পেলাই ছাৰপ্ৰাইজ দিম হা তুমি কৈ দিবা আকৌ দেই খুৰাই মই তুমিহে জানো দেই কৈ দিবা তুমি মাক ক'ব লৈছিলি আইতাই আমি ছাৰপ্ৰাইজ দিম জানমণিক ন এতিয়া মানে আমি ভিডিঅ' বনাই আছোঁ আজি মানে জানমণিৰ বাৰ্থডে বুলি অলপমান ফটো উঠিছে ফটোশ্বুট নহয় আৰু ৰিলছ ভাইটিয়ে বনাই দি আছে ৰিলছ তো চাই থাককচোন আৰু কি কি কৰোঁ কি আকৌ এইটো মাক লৈ আহিলোঁ এতিয়া চোফাৰ ৰুমত বহা 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 Happy birthday ধুনুৱে ছাৰপ্ৰাইজ দিলে আজি মাকক একদম মানে ধুনুৱে কৈ আছিলে মাকক একদম গম নোপোৱাকে কেকটো আনিব দিছে আৰু একদম একদম ধুনুৱে কাৰণে খুৰাইকে মই বনাই আনিছোঁ খুৰাইকে কেমেৰা কৰি আছে কেনেকুৱা লাগিলে ধুনুৱে ছাৰপ্ৰাইজ দিলে কেনেকুৱা লাগিছে মনটো কেনেকুৱা লাগিছে তো এতিয়া কেক কাটা পিছে চাকুখন কি ক'লৈ গ'ল তেল জ্বলাই দিওঁ ন সকলোৱে জানমণিক আশীৰ্বাদ কৰিব দেই বাৰ্থডে হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু মাই ডিয়াৰ জানমণি হেপী বাৰ্থডে টু ইউ সকলোৱে ছাপোৰ্ট কৰিব দেই জানমণি একদম ভিডিঅ' এতিয়াৰ পৰা দি যাব ন জানমণি আৰু
সকলোকে ধন্যবাদ দেই মই উইশ কৰাৰ কাৰণে সকলোকে ধন্যবাদ থাকিল জানমণি উইশ কৰাৰ কাৰণে মোৰ বাৰ্থডে আহি আছে হ'ব দিয়া চেলিব্ৰেট কৰিম নকা নাজানো আৰু মমডাল জ্বলি থাকে জ্বলি থাকে হেপী বাৰ্থডে জানমণি সদায় এনেকৈ হাঁহি থাকা হয় দিয়া হা সুস্থ থাকা আৰু নাখানো খুৱাম ভাই দিয়া হা এই পিছ আপোনালোকলৈ কেকে নগ'ল এই হৈছে বাৰ্থডে বুলি চিকেন ৰেডি হৈ আছে কিন্তু চিকেন ৰেচিপিটো আজি আপোনালোকক নেদেখাওঁ কিয় নেকি চিকেন আৰু ঘৰুৱা আজি জেনেৰেল পদ্ধতিৰে জানমণিয়ে বনাব মই নবনাওঁ আৰু চব ৰেডি হৈ আছে খালি এইটো বস্তু দেখাওঁ এতিয়া আপোনালোকক চিকেন পকৰীটো জানমণি বোলে খাব মন গৈছিলে তো ম'মো খাব মন গৈছিলে তো নানিলোঁ এইটোকে জাষ্ট বনাই পেলাই এতিয়া খুৱাওঁ আজি বাৰ্থডে বুলি তো চাওকচোন তেলটো একদম পুৰা গৰম হৈ গৈছে তো এতিয়া দি দিওঁ ইয়াতে পকৰী আৰু ইয়াৰ তেলতে আমি মাংসটো তাই জানমণি বনাব আৰু এতিয়া এয়া পকৰী পঢ়াব এতিয়া জানমণিয়ে ফুটিব বুলি ভাবিছিলোঁ ফুটা নাই যেনিবা গেছটো কমাই লৈছে তো জানমণিয়ে বনাই পোৱা নাই মই অকণমান হেল্প কৰি দিম আৰু তো কেনেকুৱা হয় খাই পেলাই আপোনালোকক জনাম চিকেনটো বনাব আৰু আজি জেনেৰেল ঘৰুৱা পদ্ধতিৰে তো ইমান দেখাবলগীয়া নাই আৰু যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ গৈছে তো আপোনালোকে অলপ অশান্তি পাব তো বেছি নেটেঙাওঁ তো পকৰীটো এয়া বনাই আছে হ'লেই খাই আছোঁ তো ম'ম' খাব মন আছিলে খুৱাম আৰু পিছত আজি ম'ম' নোখোৱালোঁ আজি একদম পূৰা পকৰীটোকে খুৱাইছোঁ চিকেন পকৰী চিকেন পকৰাটো অলৰেডি হৈছে আৰু খাবলৈ কেনেকুৱা হৈছে খাবানে আজি প্ৰথম বনাইছা কেনেকুৱা লাগিছে ভাল লাগিছে আজি শিকি লৈছোঁ নহয় তোমাৰ পৰা এতিয়া বনাই খাম আৰু পুৰা বঢ়িয়া মোকো খুৱাই দিবা পুৰা চিকেন পকৰাটো কালাৰটো দিয়া নহ'ল আৰু কালাৰটো দি দিলে মানে এইটো কি কয় ৰোষ্টটো হৈ যাব আজি কি খেলি আছা ধনু আজি ভাত বনাইছা এয়া একদম ভাত বনোৱা খেলি আছে আৰু আইতাকে চাই আছে চিৰিয়েল তো গাইজ মানুহজনীক লগতে মোকো আপোনালোকৰ আশীৰ্বাদ আৰু মৰম সদায় দি যাব তো আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ সামৰণি নেমাৰোঁ আগে খাই লওঁ কেনেকুৱা হৈছে জনাওঁ আপোনালোকক তো জানমণি টেষ্টটো কেনেকুৱা হৈছে আৰু জানমণিয়ে পাৰিলে নে নোৱাৰিলে চাওঁ কেনেকুৱা বনালে কেনেকুৱা হৈছে ধুনীয়া হৈছে নিজে খাই ভাল পাইছোঁ আপোনালোকে বনাই খাব বেলেগ একো নালাগে ব্ৰইলাৰ চিকেন অলপ আনিব বেচনটো ল'ব নহৰু অলপ ল'ব খাই লৈছোঁ আৰু এটা ডিম দিব ব্ৰইলাৰ কণী আৰু ধুনীয়াকৈ নিমখ দি একদম জোখত তাক অলপ সময় থৈ দিব দি পকৰীটো বনাই খাই চাব বিৰাট ধুনীয়া তো আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ' তো এনেকৈ ছাপোৰ্ট কৰি যাব ফেচবুকত দেৱী পম্পি আৰু ইউটিউবত পম্পিপাপু সদায় মৰম আশীৰ্বাদে ছাপোৰ্ট কৰি যাব তো আজিলৈ বাই বাই